নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে এইকেইদিন আপোনালোকক ব্লগ দিব পৰা নাই অকণমান ব্যস্ত হৈ আছিলোঁ হঠাতে সিদ্ধান্ত লৈ মই এফালে গুচি আহিবলগীয়া হ'ল গোটেই ৰাতি টোপনি খতি অকণমানো শুব নোৱাৰিলোঁ থাম্বনেইলটো দেখি আপোনালোকে গম পাইছেই মই কলৈ আহিছোঁ পিছে পৰে সকলোবোৰ ভালকৈ কৈ থাকিম বাৰু এতিয়া বৰ্তমান সময় হৈছে 6:19 মানুহবোৰে নামি গৈছে মুখ হাত ধুবলৈ গাড়ীখন তেল ডিপু তাত ৰখাইছে আমিও নামি যাওঁ নামি গৈ মুখ হাত ধুই আহোঁ তাৰপাছত আকৌ গৈ থাকিম আৰু এই কাপোৰখনে মোক আজি বৰ সহায় কৰিলে গোটেই ৰাতিটো ঠাণ্ডা নোপোৱাকৈ আহিলোঁ টোপনি নাহিলে বাৰু আৰু গাড়ীত অহা অভ্যাস নাই যে সেইকাৰণে টোপনি নাহিলে চকু ফুলি কিবা হৈ গ'ল এয়া ৰাতিপুৱা সময়ৰ গুৱাহাটীৰ দৃশ্য নিয়ৰ পৰি আছে অকণমান ঠাণ্ডাটো আছে বাৰু ইমান ঠাণ্ডা নোহোৱা নহয় ইয়াত বাকী মানুহবোৰ এনেকৈ আৰু আকৌ উঠিছে নামিছে এয়াই কৰি আছে আৰু জীৱনত প্ৰথমবাৰ নিশা ছুপাৰখনত আহি গুৱাহাটী পালোহি এয়া আমি অহাৰ আকৌ ভিডিঅ' নকৰিলোঁ আৰু নামিলোহি হৰিপথৰ সন্মুখত গুৱাহাটীৰ সোমাই অকণমান আগত আৰু মই ইমান ভালকৈ নাজানো কাৰণ মই ইয়াতে আহি পোৱা নাই ন সেয়াই আৰু যিমানটো দেখিছোঁ বৰ্ডখন দেখিছোঁ মাত্ৰ কৈ দিছোঁ আৰু যে হৰিপথৰ সন্মুখত আমি নামিছোঁ The next day. যোৱাকালি ভিডিঅ'টো শেষ কৰিবলৈ ধৈৰ্য শক্তি একোৱেই নাইকিয়া হ'ল হোষ্টেলত আহি ভাত দিলে ভাত পানী খাই বৈ শুই থাকিলোঁ আৰু ৰাতি ভিডিঅ' কৰা নহ'লে আৰু সেয়ে ৰাতিপুৱা আজি উঠিলোঁ বিচনাপত্ৰ ঠিক ঠাক কৰি লৈছোঁ মুখ হাত ধুলোঁ চাহো খালোঁ অলপ পিছতে ভাত দিব ভাত পানী খাই আকৌ ক্লাছলৈ যাব লাগিব মই ইয়ালৈ অহা কাৰণটো হৈছে ডিব্ৰুগড় BCPLৰ আণ্ডাৰত নাৰ্ছৰ কোৰ্চ এটা আছিল সেই কোৰ্চটো কৰিবলৈকে মই ইয়ালৈ আহিছোঁ বেছি দীঘলীয়া কোৰ্চ নহয় খুব কম দিনৰ হয় আশীৰ্বাদ কৰিব গুৱাহাটীত থকা দিনকেইটা যাতে ভালে কুশলে পাৰ কৰি ঘৰলৈ আকৌ উভতি যাব পাৰোঁ এতিয়া সময় হৈছে 8:30 ভাত দিয়াৰ সময় হোষ্টেলত ভাত দিব এতিয়া ভাত আনিব যাওঁ হা দিয়ক কল সেই দাইল দি দিয়ক ইয়াত হ'ব ইয়াত দাইল দিয়ক ৰাতিহে মাংস পাবি আৰু কেনেকুৱা লাগিছে পৰি খানাটো মজা লাগিছে খোৱা খোৱা খাই বৈ সোনকালে যাব লাগে আমি খাই বৈ আমি ক্লাছলৈ আহিলোঁ আচলতে আহোঁতে ভিডিঅ' কৰা নহ'ল কাৰণ আমাক ৱাৰ্ডেন মেমে ৱাৰ্ণিং দিছে যে ইয়াত চিলনী চোৰ বেছি তোমালোকে ক্লাছলৈ যাওঁতে মোবাইলটো বেগত ভৰাই নিবা আৰু নুলিয়াবা আৰু ৰাস্তাত বুলি এতিয়া আপোনালোকক আমাৰ ক্লাছৰুমবোৰ অকণমান দেখাওঁ বুলি ভাবিছোঁ ইয়াত চক বডি এটা থৈয়ে দিছে পুতলা হয় বাৰু ভয় খাব নালাগে আপোনালোকে চিনি পাইছে বাৰু এইফালে বাইদেউ এগৰাকী কোহাই থৈছে কি বা হৈছে এখেতৰ
বেবিটো ধুনীয়া লাগিছে ন সেই মানুহজনীয়ে জন্ম দি থৈছে ইজনী ইমান ধুনীয়া ছোৱালী আজি যিহেতু আমাৰ প্ৰথম দিন সেইকাৰণে আমাক এইবিলাক চাবলৈ দিছে একো শিকোৱা নাই বাৰু লাহে লাহে শিকাব আপোনালোকক সকলোবিলাক দেখাই থাকিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু প্ৰেছাৰ কম্পিউটাৰ ৰুম এইটো কম্পিউটাৰ ৰুম জাপানিজ লেংগুৱেজ ষ্টুডিঅ' সিমানখিনিয়ে আছিল আপোনালোকক দেখাবলগীয়া আৰু দেখাই থাকিম লাহে লাহে বেলেগকেইটা ৰুমত আমাক যাব দিয়া নাই এইখিনি ওপৰত থকা ৰুম আমাৰ ক্লাছ ৰুমৰ ওচৰতে থকা ৰুমকেইটালৈ আমাক আহিব দিলে ক্লাছৰ পৰা আহিলোঁ সেইখিনি আৰু কৈছিলোঁৱে নহয় চিলনী চোৰ আছে মোবাইল উলিয়াব নোৱাৰি সেইকাৰণে দেখাব নোৱাৰিলোঁ এতিয়া সময় হৈছে 6:30 আমাক চাহ দিছে চেনি চাহ দিছে দেই বেলেগ একো দিয়া নাই এই চেনি চাহ খাবলৈ চোৰ ৰ'ব দেখাই আছে চেনিৰ লগত যে দিলে আৰু একো নিদিলে নেকি পুৰা একদম ভৰ্তিকে লৈ আহিলি চাহ খোৱা টাইম ভিডিঅ' আমাৰ ৰুমটো ইগন'ৰ কৰিব ন ছাইডৰ বেকগ্ৰাউণ্ডবিলাক আমি কাপোৰ কানিবিলাক আহি এনেকেই মেলি থ'বলগীয়া হৈছে লাহে 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 ঠিক ঠাক কৰি ল'ম ন এতিয়া আজি এনেকৈ চলিব লাগিব উপায় নাই বিচনাপত্ৰ পাৰি লোৱা হ'ল বাৰু অথনি কচুৰি আনিছিলোঁ সেইখিনি মুড়ি লাডু 15 টকা কিনি আনিছোঁ হয় নহয় কোনে ৰখি আছিলে অঁ জানো 8টা 9টামান আছিলে চাগে ইয়াত উলিওৱাচোন কেইটা আছিলে আছে 3টা খোৱাত ভাল মানে সিহঁতি কেইটা আছে চোৱা 1 2 3 4 অকেলে অথনি 8টা 9টা 10টা আহিছে 15 টকা কোনে কোনে খাবি দে 3টা ভাগ কৰা সেই কালিলৈ কোনে আনিব আজি মই আনিলোঁ কালিলৈ তহঁতে কোনোবাই নানিবি কি 5 খাবি কেনেকৈ ফালি হৈ যাব মই যে ভাঙিব নোৱাৰো দে এইটো কিবা এখন আনা মই ভাঙি দিছোঁ কাইলৈ হেৰি পৰিয়া আনিব পৰি নিমখীয়া বস্তু খাই তাই অঁ কাইলৈ তুমি ভুজিয়া আনিবা কাইলৈ 15 টকামান অঁ চেনি চাহ দিছে নেকি কোনটো বনাইছে মতাকেইটা নে মাইকী ৱাহ ইমান মিঠা এইখিনি চাহ পানী নেকি আজিলৈ ইমানখিনিয়ে আছিল যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ বহুত বেছি ভাগৰুৱা হৈ আছোঁ লাহে লাহে ধুনীয়া ধুনীয়া গুৱাহাটীৰ ভিডিঅ'বিলাক দিবলৈ চেষ্টা কৰিম ভিডিঅ'বিলাক চাই থাকিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ